Sunshine gitu nya harus itu. Kalau orang dari sana. Sunshine mau sunset. Sebelah. Ah. হাই এভৰিৱান, আপোনালোকৰ খবৰ ভালেনে? মই বাৰু আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ। আজি আপোনালোকলৈ বুলি আকৌ এটি নতুন ভিডিঅ' লৈ আনিছোঁ। বিহু বাৰু পাৰে হ'ল, তথাপিতো বিহুত কিনো কৰিলোঁ তাকে আপোনালোকলৈ বুলি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ। ব'লক তেনেহ'লে ষ্টাৰ্ট কৰোঁ, স্কিপ নকৰিব। ইফালে উৰুকাৰ আগদিনা মই পিঠাগুড়ি খুন্দিবলৈ বুলি গৈছিলোঁ বৰমা এজনীৰ ঘৰত, যিহেতু আমাৰ ঘৰত ঢেঁকী নাই। তো মানে পিছদিনা ডিষ্টাৰ্ব হ'ব বুলি মই সন্ধিয়াই গ'লোঁ। বেছি খুন্দা নাই, অলপে খুন্দিছোঁ, যিহেতু টাইম নহয়, মাও থাকে দোকানত আৰু দোকানখন বন্ধও কৰিব নোৱাৰি। সেইবাবে অকণমানে খুন্দিছোঁ আৰু বিহু বুলি অকণমান বনাম, নবনালেও ভাল নালাগে দিয়কচোন। তাৰে প্ৰস্তুতি চলাইছোঁ আৰু অকণমানকৈ। এইফালে মই চালি গৈছোঁ আৰু বৰাই গৈছোঁ, ভয় লাগে ঢেঁকীৰ লগত, কিন্তু উপায় নাই, যিহেতু মা আৰু ময়ে কৰিব লাগিব, তেনেকুৱা আৰু মানুহ নাই। মায়ে এইফালে ঢেঁকী দিছে, মই এইখিনি কৰি গৈছোঁ আৰু বৰমাৰ লগত কথা পাতি সেইফালে কৰি গৈছোঁ। ভিডিঅ'টো কিন্তু বৰমায়ে কৰি দিছে দেই। আপোনালোকলৈ বুলি সাঁচি ৰাখিছোঁ কিনো কৰিছোঁ, আপোনালোকে যাতে মৰম দিয়ে, আৰু মোৰ যদি কিবা ভুল হয় ভিডিঅ'বোৰৰ মাজত আপোনালোকে আঙুলিয়াই দিব। তো সেয়াই আৰু পিছদিনা উৰুকা। আপোনালোকক যে মোৰ এটা আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ ধান কটা, সেই তেনেকুৱাই ৰাইজে যে ধান কাটে, তেনেকুৱাই মিলি পেলাই আমাৰ উৰুকাৰ ভোজটো খায়। ইফালে উৰুকাৰ দিনাখনৰ ভিডিঅ'। পুৱা সকলো বৰ্তাহঁতে মিলি গাহৰি কাটিছে, যিহেতু আৰু গাহৰি মেইন আমাৰ দৰে মানুহৰ। ইফালে সকলোৱে প্ৰস্তুতিও চলাই আছে, যিহেতু নেকি গোটেই ৰাইজে মিলিয়ে ভোজটো খোৱা হয়, সেইবাবে সকলোৱে মিলি পেলাই কামবিলাক কৰি আছে। ইফালে ফূৰ্তিও কৰি আছে আৰু কামো কৰি গৈ আছে সকলোৱে মিলি, তেনেদৰে আৰু আমাৰ ভোজটো খোৱা হয়। আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিলোঁ। ইফালে আমাৰ টিকলা লিঅ' বিহু ঘৰত গৈ একদম ঢোল বজোৱাত লাগিছে। তো সেয়াই আৰু ইফালে ময়ো ঘৰত নাৰিকল গুচাবলৈ বুলি ল'লোঁ। নাৰিকল আজিলৈকে গুচাই পোৱা নাই দেই, মই নুগুচাওঁ নাৰিকলটো, যিহেতু অকণমান কঠিন হয় গুচাবলৈ, টান, সেইবাবে। কিন্তু উপায় নাই, ঘৰত কোনো নাছিলে বাবে ময়ে কৰিলোঁ, যিহেতু লাড়ু বনাবলৈ আছে, সেইবাবে লাগিলোঁ আৰু পাৰিলেও নোৱাৰিলেও একদম চেষ্টা কৰিছোঁ। এনেদৰে গুচাই আছোঁ আৰু ভাবিছিলোঁ দেউতাই গুচাই দিব, কিন্তু দেউতা অকণমান বেলেগ কামত বিজি হৈ থাকিব লগা হ'ল, তাৰ বাবে ময়ে কৰিব লগা হ'ল আৰু ইফালে কৰি আছোঁ। আমাৰ ভোজটো একচুৱেলি আপোনালোকক আগৰ ভিডিঅ' এটাত দেখুৱাইছিলোঁ যে ধান কাটা ৰাইজৰ, তেনেদৰে ৰাইজে ধান কাটে। ধান কটাৰ যিখিনি পইচা কালেকশ্যন কৰা হয়, সেই পইচাটোৰে ভোজটো খোৱা হয়। আৰু গাহৰি কিনে, গাহৰিটো কি কয়, এইবাৰ মই শুনামতে 1.5 কুইণ্টেল হৈছিলে বুলি কৈছিলে মাংস, আৰু 3টা নে কেইটা গাহৰি কিনিছিলে, মই ভালকৈ গম নাপালোঁ একচুৱেলি। তেনেদৰে গাহৰিটো কাটি মেলি আমাৰ গাঁৱৰ প্ৰত্যেকখন ঘৰতে সমানে ভাগ কৰি দিয়ে, আৰু অলপমান তাতে ভোজ খাবৰ বাবেও ৰাখে। আমাৰ এইবাৰ 2 কেজি কিমান চামথিং কিবা এটা ভাগ পাইছিলে, মই এইটোও ভালকৈ নাজানো মাংসৰ বিষয়ে। তেনেদৰে আৰু আপোনালোকক দেখুওৱা নহ'ল ইমানকৈ, তেনেদৰে ভোজটো খোৱা হয় আৰু আমাৰ তেনেকৈ সৰুৰ পৰা পাইছোঁ আৰু ইমানেই জানো, আৰু বেছি ইমান নাজানো। আপোনালোকক যিখিনি জানো সেয়াই কৈছোঁ। ইফালে মই পূৰা নাৰিকল গুচাই আছোঁ, বহুত পাৰাই নাপাৰাই একদম চাই থাকক আৰু আপোনালোকে। ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়াই দিয়া বহুতেই পলম হ'ল, তথাপিতো মৰম দিব আৰু দেৰি হৈছে যদিও আপোনালোকলৈ বুলি বিহুৰ শুভেচ্ছা যাচিছোঁ। কি ক'ব আৰু, এডিট কৰিবলৈ টাইমবিলাক নিমিলে, যিহেতু
জানেই আৰু এডিট কৰিবলৈ অকণমান হ'লেও টাইম লাগে আৰু মই ইমান এক্সপাৰ্টো নহয়, লাহে লাহে শিকিহে আছোঁ, সেইবাবে পলম হ'ল। আপোনালোকে চাব আৰু ইয়াতে 2-3 দিনৰ ভিডিঅ' মই আপোনালোকলৈ বুলি লৈ আনিছোঁ। তো আপোনালোকে আগলৈ চাই থাকক, সকলোবোৰ গম পাব, স্কিপ নকৰিব, শেষলৈকে চাব। ইফালে নাৰিকলকেইটা গুচাই ভাবি আছোঁ যেন তেন হ'ল বাৰু। ইমান কষ্ট কৰি গুচাইছোঁ, নাৰিকলকেইটা যদি পিছত বেয়া ওলায় মনটো কেনেকুৱা লাগিব, তাকে ভাবি নাৰিকলকেইটা বাৰু গুচোৱা হ'ল। ইফালে মানে মই ভাবিছোঁ আৰু যদি বেয়া ওলায় কি হ'ব মানে মোৰ কষ্ট। বাৰু একো নাই। ইফালে ভাঙি চালোঁ নাৰিকলকেইটা, চাই থাকক আৰু। এইফালে এটা এটাকৈ ভাঙিলোঁ। প্ৰথমে পানীখিনি পেলাই দিছিলোঁ, তাৰপিছত মায়ে ক'লে কি পানীখিনি থৈ দে, এয়া তেলত দিয়া নিমখীয়া পিঠা যিটো বনায় তাত পানীখিনি দিলে কিবা এটা সোৱাদ হ'ব বুলি, এনেকুৱা কোৱাত মই পানীখিনি থ'লোঁ। ভগৱানৰ আশীৰ্বাদত কিন্তু মোৰ নাৰিকল 3টাও পূৰা ভাল ওলালে দেই। এতিয়া আমি ভোজৰ ভাত খাবলৈ যাবলৈ ওলাইছোঁ। মা আগতে গ'ল, মানে ৰাস্তাত ৰখি আছে আৰু। ইফালে মই গেটখন মাৰি দিওঁ। মানে আমাৰ ঘৰৰ পৰা অকণমান দূৰত হয়তো, সেইটো কাৰণে স্কুটিখনকে লৈ লৈছোঁ আৰু। দুজনীয়ে কি যাই আছ, দেখাই থাকিম বলক। এইফালে আমাৰ বাইদেউ ৰখি আছে। মোৰ ৰেপিডৰ মালিক বাইদেউ, এফালে চাই দিয়কচোন। অঁ বাইদেউ, চলো এতিয়া আমি গৈ থাকোঁ, আপোনালোককো দেখাই থাকিম দেই। মানে হৈছে আমাৰ ঘৰ, এইফালে আমি গৈ থাকিম, এতিয়া চাই থাকোঁ। এয়া হৈছে আমাৰ গাঁৱৰ লক্ষী মন্দিৰ। আপোনালোকৰ আগৰ ভিডিঅ'ত ইয়াতো দেখুৱাইছিলোঁ। এয়াই আৰু আমাৰ গাঁওখন অকণমান দেখুৱাই দিছোঁ। ইফালে আমি পালোহি বাৰু ভোজ খাবৰ বাবে, য'ত মানে বিহু ঘৰ বনাইছে। তো সেয়া এইবাৰ বিশেষ কাৰণত অকণমান দূৰত বনাব লগা হ'ল, ইমান দূৰত নবনাই এইবাৰ, মানে কিবা কাৰণত এইফালে দূৰত বনাব লগা হ'ল। কাৰণটো হৈছে একচুৱেলি মানুহ এজন ঢুকালে, মানে আমাৰ ৰাইজৰ নহয়, বেলেগ ৰাইজৰ। তথাপিতো ওচৰতে যেতিয়া নেকি অকণমান বেয়া লাগে ন, সেইবাবে ইফালে আমাৰ এই গাভৰু নদীৰ ইফালে মানে বিহু ঘৰটো বনালে। ইফালে আমি পালোহি, এয়া আবেলি সময়ত, আন্ধাৰে হ'বলৈ হ'ল। ইফালে খায়ে আছে কিছুমানে। তো ইফালে আমিও বহিয়ে দিলোঁ আৰু, যিহেতু ঘৰত গৈ পিঠা বনাব আছে আৰু মাৰ ইফালে দোকানত। আমাৰ মানে দোকানখন থকাৰ বাবে বহুত মানে কষ্ট হয় বুলি ক'ব লাগিব আৰু, কিয়নো দোকানখন এনেকুৱা ছিজনত বন্ধও কৰিব নোৱাৰি দিয়কচোন। যিসকলে এইবোৰ কৰে সেইসকলে বুজি পাব বাৰু। ইফালে আমাৰ খাবৰ বাবে আহি গ'ল থালি, চাই থাকক আৰু। ইমান একো আইটেম নবনাই, আমাৰ লোকেল ভাত, মাটি দাইল, মাংস, এয়াই আৰু। তাৰপিছত এইফালে বহি আছোঁ, সকলোৱে খাই আছে। এইফালে মোৰ দাদা দেই, মানে বৰ্তাৰ ল'ৰা। এইফালে এজন বৰ্তা, এইফালে গাঁৱৰে বৰমা, এয়া মামী, এয়া এগৰাকী বৰমা। এইফালে আহি গ'ল মাংস, চিম্পল, ইমান বেছি আইটেম নাৰাখে, কৈছোঁৱে আপোনালোকক। এইফালে মাটি দাইল, কলা মাটি দাইল। এইফালে জেঠাই, সেয়া আৰু সকলোৱে খাই আছে, আমিও খাই আছোঁ। এনেদৰে আৰু আমাৰ উৰুকাৰ ভোজ ভাত। এইফালে বনাই আছে ক'ব লাগিব, যিহেতু আমাৰ গাঁওখন বহুত ডাঙৰ। মই দাদা এজনক ভিডিঅ'টো কৰিব দিছিলোঁ। মোৰ লাজ কেতিয়া ভাঙিব নাজানো আৰু ৰাইজ, আপোনালোকে মোৰ লাজটো ভাঙি দিব আৰু। ইফালে ভাত,
এয়া মাংস এনেদৰে আৰু ইফালে এয়া ফূৰ্তিও কৰি আছে অকণমান আপোনালোকক দেখুৱাই দিলোঁ ভাইটি ভণ্টি দাদা বৰমা খুৰী বৌ সকলোৱে মিলি মানে ভাল লাগে ন এনেকুৱা এইবোৰে আৰু আমাৰ গাঁৱৰ পৰিৱেশ ক'বলৈ গ'লে বহুতেই ভাল লাগে এইবিলাক এইফালে আমাৰ অঞ্জলি ঘৰৰ পৰা জলকীয়া লৈ আহিছে মাংস খোৱা নাই নেকি তুমি খাইছা আমাৰ জেচিৰ ভাত এনে কথা কৈছো গান বুজি আছে লগাইও দিব নোৱাৰি এই ভাত খাব লাগে বুলি কি মোবাইল মই নাচোগৈ বলতো খাব নালাগে আৰু তোমাকে খোজকাঢ়ি আহিছ নেকি ইফালে আমাৰ ভাত খাই মেলি হ'ল সকলোৱে ফূৰ্তি কৰি আছে আমি গুচি আহিলোঁ আৰু আহি মই এয়া পিঠা বনোৱাত লাগিলোঁ সকলোবোৰ পিঠা বনোৱা আপোনালোকক দেখুওৱা নহ'ল দেই ইফালে মই ঘিলা পিঠা বনাই আছোঁ ইমান পাৰফেক্ট হোৱা নাই বাৰু দেই এয়া এনেকৈ বনাই আছোঁ আৰু সকলোবোৰ বনোৱা আপোনালোকক দেখুওৱা নহ'ল যিহেতু বহুত খৰধৰকৈ বনোৱা হ'ল আৰু ৰাতিও হৈ গৈছিলে মা দোকানৰ পৰা আহি পেলাই আধা বনাইছে আৰু এইফালে মই লাড়ু বনোৱাও আপোনালোকক দেখুওৱা নহ'ল বনাইছিলোঁ লাড়ু তিলৰ লাড়ু আৰু নাৰিকলৰ লাড়ু তাৰপিছত ইমান একো নাই ঘিলা পিঠা তাৰপাছত তিল পিঠা এয়াই আৰু এনেদৰে ইমান মানে ইফালে এয়াই দেই মোৰ পিঠা লাড়ুখিনি আপোনালোকক বনোৱা দেখুওৱা নহ'ল কিন্তু এনেদৰে দেখুৱাই দিছোঁ আৰু কি বনাইছিলোঁ উৰুকাৰ পিছদিনাখন আমি ইফালে সকলোৱে মিলি গোটেই মা দেউতা ভাইটি দুজন এনেকৈ সকলোৱে মিলি মন্দিৰলৈ বুলি গ'লোঁ ওচৰতে ইমান দূৰত নহয় যিহেতু নেকি ডাঙৰ ভাইটি ঘৰত নাথাকে হোষ্টেলত থাকে বিহু বুলি আহোঁতেই সকলোৱে মিলি মন্দিৰত শৰাই এখন আগবঢ়ালোগৈ তো সেয়াই আৰু এয়া মন্দিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ এনেদৰে অকণমান আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে জানেই ন মই বেছি লাজকৰীয়া কথা নকওঁ এনেদৰে আৰু আপোনালোকক ভইচ অভাৰে দি দিছোঁ আৰু ইফালে মন্দিৰৰ পৰা আহিলোঁ ঘৰলৈ বুলি ইফালে এয়া মা একদম তামোল চুবোৱাত বিজি তামোল চুবাই কি কথা কৈছে আৰু আপোনালোকক শুনোৱা নহ'ল বাৰু ইফালে এয়া ডাঙৰ ভাইটি ইফালে দেউতা মাজত মা এয়া মই আৰু এয়া সৰু ভাইটি এয়াই আমাৰ পৰিয়াল দেই ইফালে ফুটটো কি কৰি ল'লে চাওকচোন তাকে কৈ আছিলে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ মৰম দিব সাহস দিব আগুৱাই যাবলৈ ইমানেই আৰু আপোনালোকক কি দেখুৱাব পাৰিলোঁ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব এয়াই আমাৰ লাষ্টত ফেমিলিৰ ফটো লগাই দিছোঁ আৰু এনেদৰে আপোনালোকৰ পৰা আজি বিদায় মাগিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত সোনকালে লৈ আহিব চেষ্টা কৰিম বাই বাই